হেল্ল' এভৰিৱান, মই হাছিবা আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে, আমাৰো ভাল। আজি মই বনাবলৈ লৈছোঁ নৰসিংহ পাতৰ মচমচীয়া বৰা। কোনে কোনে খাই ভাল পায় প্লিজ এবাৰ কমেণ্ট কৰি জনাব। নৰসিংহ পাতৰ বৰা বনাবলৈ মই লৈছোঁ কোমল কোমল নৰসিংহ পাত, এবাটি বেচন আছে, অলপমান আদা নহৰুৰ পেষ্ট, বেকিং, অকণমান হালধি গুড়ি, সোৱাদ অনুসৰি নিমখ লৈছোঁ। এতিয়া মই বাটি এটাত বেচনখিনি ভালদৰে মিক্স কৰি ল'ম। প্ৰথমতে মই ইয়াত দি দিছোঁ বেচনখিনি। আদা নহৰুৰ পেষ্টখিনি দিছোঁ, বেকিং, হালধি গুড়ি আৰু নিমখখিনি দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। মিক্স হৈ যোৱাৰ পিছত মই এতিয়া ইয়াত অলপ অলপকৈ পানী দি দিছোঁ। বেচনখিনি বেছি ডাঠো হ'ব নালাগিব, বেছি পাতলো হ'ব নালাগিব, নহ'লে নৰসিংহ পাতখিনিত লাগি নাযাব। আপোনালোকে ইচ্ছা কৰিলে ইয়াৰ ৰেড চিলি গুড়ি অকণো দিব পাৰে, মই কিন্তু দিয়া নাই। এইফালে আমাৰ বেচনখিনি ভালদৰে মিক্স কৰা হৈ গ'ল। এতিয়া বেচনখিনি মিক্স হৈ যোৱাৰ পাছত মই কেৰাহীখন গৰম হ'বৰ কাৰণে দি দিম। এইফালে কেৰাহীখন গৰম হোৱাত মই ইয়াত ৰিফাইন তেল দিছোঁ। আপোনালোকে ইয়াত মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে। এইফালে তেলখিনি গৰম হোৱাত মই ফেটি ৰখা বেচনখিনিত এটা এটাকৈ নৰসিংহ পাতখিনি এনেদৰে লগাই পিনে দি দিম। ৰঙচুৱা হোৱাত এতিয়া মই নমাই দিম। এইফালে মোৰ মচমচীয়া বৰা ৰেডি হৈ গ'ল। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন। বনাবলৈ একেবাৰে সহজ, কম সময়ৰ ভিতৰতে হয়, খাবলৈ বহুত টেষ্টি হয়। এইফালে বৰা আমাৰ খুইটি আৰু বৰমাক খাবলৈ দিছোঁ। কেনেকৈ লাগিছে ক'ব দেই। এইফালে আমাৰ খাবলৈ কেনেকৈ হৈছে? খাবলৈ বৰ ধুনীয়া হৈছে দেই। নৰসিংহ খাবলৈ সোৱাদ আছে দেই। মজা, মজা, বহুত মজা। অকণমান চাটনিটো লগাই লওঁ। দেই খাবলৈ আপোনালোকো পাৰিলে এনেকৈ বনাই খাবচোন। সোৱাদ বস্তুটো পাই ইমান ধুনীয়াকৈ নৰসিংহ বনাইছে পাই। চাটনি চাটনি লগাই ল'ব লাগে, এনেকৈ লাগে খাবলৈ মিঠা লাগিছে। চেষ্টা কৰিব দেই বনোৱাটোৰ কাৰণে অলপমান। এইখিনিতে আপোনালোক এটা সৰু ৰিকুৱেষ্ট কৰিছোঁ, যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।